নমস্কাৰ ভাইলিনাছ ৱৰ্ল্ডৰ অন্য এটা ভিডিঅ'লৈকে আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ আৰু আজি বনাইছোঁ মই আমৰ আচাৰ আৰু এই আমৰ আচাৰখিনি কি ধৰণে প্ৰস্তুত কৰিলোঁ সেইখিনি ৰেচিপি আজি আপোনালোকলৈকে আগবঢ়াইছোঁ। চাওক কি ধুনীয়াকৈ বটলত সোমোৱাই থৈ দিছোঁ। প্ৰথমে আমখিনি শুকাবলৈ মেলি থৈ দিছোঁ। ইয়াত নিমখ আৰু হালধি দিছোঁ। অকণমান সময় প্ৰায় 4 ঘণ্টামান সময় ৰ'দত দিয়াৰ পিছত আমখিনি দেখিছে এনেকুৱা হৈ গৈছে। আমখিনি ধুনীয়াকৈ আপোনাৰ তাত থকা পানীখিনি নাইকিয়া হৈছে আৰু শুকান হৈ পৰিছে আমখিনি। ধুনীয়াকৈ মই ৰ'দত হালধি আৰু নিমখ বিশেষকৈ দিছিলোঁ এই আমখিনিত আৰু ধুনীয়াকৈ শুকাই গৈছে। সেইখিনি পানীখিনি নাইকিয়া হৈছে আৰু এতিয়া লৈছোঁ জিৰাখিনি। কেৰাহী এটা গৰম হ'ব দি পেলাই জিৰা আৰু ইয়াতে লৈছোঁ আজৱাইন। খুব ধুনীয়া হয় আজৱাইনটো দিলে, আচলতে গোন্ধ এটা ওলায়, খুব ধুনীয়া ফ্লেভাৰ এটা ওলায়, সেইকাৰণে মই আজৱাইনখিনি ব্যৱহাৰ কৰিছোঁ। আৰু এইটো লৈছোঁ আচলতে বগা সৰিয়হটো। এই সৰিয়হ দিলেও আমৰ আচাৰখন খুব জুতি লগা হয়, সেইকাৰণে আমৰ আচাৰটো বনাবলৈ বিশেষকৈ এইকেইটা বস্তু আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই কেৰাহীখনত জিৰাখিনি দি দিছোঁ গৰম হোৱা কেৰাহীত আৰু জিৰাখিনি এতিয়া লৰাই পেলাই ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম। এইখিনি জিৰা ধুনীয়াকৈ ভাজ খোৱাৰ পিছত অকণমান যেতিয়া ৰঙচুৱা হ'ব তাৰ পিছত এটা এটাকৈ মই ইনগ্ৰিডিয়েণ্ট যিখিনি আছিলে সেইখিনি দি দিম। আজৱাইনখিনি নাভাজিলেও হয়, তেনেকৈ দিলেও হয় আৰু ভাজি ল'লেও কথা নাই, কোনো কথা নাই বাৰু। এতিয়া মই ইয়াতে দিম সৰিয়হখিনি, বগা সৰিয়হখিনি দি দিছোঁ আৰু সৰিয়হখিনি ফুটাই লৈছোঁ। বিশেষকৈ সৰিয়হখিনি ফুটাই ল'লে মানে খাবলৈ খুব ভাল হয় সৰিয়হখিনি, আৰু এইখিনি মিক্সিত পিচিবলৈও সুবিধা হয়, যিহেতু আপোনাৰ ধুনীয়াকৈ যেতিয়া আমি বস্তুখিনি যেতিয়া আমি ভাজি লওঁ তেতিয়াহ'লে বস্তু আৰু এটা ফ্লেভাৰ এটা ওলায় আৰু ভজা বস্তুৰ, নহয় জানো? সেইকাৰণে ধুনীয়াকৈ মই ভাজি লৈছোঁ। এইখিনি গৰম হৈছে, দেখিছে অকণমান ৰঙচুৱা হৈছে আৰু ৰঙচুৱা হোৱাৰ পিছত এইখিনি বস্তু আপোনালোকে আৰু ধুনীয়াকৈ মিক্সিত মাৰি পেলাই দি দিব পাৰিব, কোনো কথা নাই। আজৱাইনখিনিও মই ভাজি লৈছোঁ, নাভাজিলেও কোনো কথা নাই। মই ভাজি লৈছিলোঁ, আচলতে কেৰাহীটোখন গৰম আছিলে কাৰণে। সেইটো নাভাজিলেও ছেম টু ছেম থাকিব, ভাজিলেও আপোনালোকে ভাজি ল'ব পাৰে, যিহেতু গোটেইখিনি বস্তু ইনগ্ৰিডিয়েণ্টছ ভাজিয়ে লৈছিলোঁ। এতিয়া মই এটা ডাঙৰ পাত্ৰত তাত মই আজৱাইনখিনি দিছোঁ, লগতে আপোনাৰ গোটেই যিখিনি মই মিক্সিত পিচি লৈছিলোঁ, আমাৰ যিখিনি আগতে মই জিৰা আৰু ইয়াতে আছে আপোনাৰ যিটো সৰিয়হ, বগা সৰিয়হটো, এইখিনি মই পিচি লৈছিলোঁ ধুনীয়াকৈ। মই এতিয়া এইখিনি গোটেইখিনি মিশ্ৰণ একেলগে এটা ডাঙৰ পাত্ৰত সানি ল'ম। ইয়াতে মই সানি ল'ম এতিয়া ধুনীয়াকৈ। ইয়াতে মই দিছোঁ আকৌ তেল দি দিছোঁ। তেলখিনি মই কেৰাহী এটাত গৰম কৰিবলৈ দিছিলোঁ, আচলতে গৰম তেল ব্যৱহাৰ কৰিছোঁ ইয়াতে। আপোনালোকেও গৰম তেলে প্ৰায় ব্যৱহাৰ কৰিব। গৰম তেল দিলে বস্তুটো বেছি ভাল হয়, খাবলৈও বহুত টেষ্ট হয়। কিছুমানে বহুতে ঠাণ্ডা তেলো ব্যৱহাৰ কৰিব পাৰে, ঠাণ্ডা তেলো কোনো কথা নাই আচলতে, এনেকুৱা একো কথা নাই যে গৰম তেলে ব্যৱহাৰ কৰিব লাগিব, কিন্তু মই এইখিনি আচাৰত গৰম তেল নহয়, গৰম তেলটো ব্যৱহাৰ কৰিছিলোঁ। এতিয়া ধুনীয়াকৈ মই তেলখিনিৰ লগত মছলাখিনি সানি লৈছোঁ। এনেকৈ আপোনালোকে তেলটো দিব যাতে মছলাখিনিৰ লগত ধুনীয়াকৈ মিলি যায় আৰু বস্তুখিনি যাতে আপোনালোকৰ ধুনীয়াকৈ যাতে কম নহয়, তেলটো অতি কমকৈও নিদিব আৰু বেছিকৈও নিদিব। আৰু লগতে মই দিছোঁ ইয়াতে ৰেড চিলি পাউডাৰ অকণমান, যাতে টেষ্ট এটা উঠে, অকণমান জ্বলা এটা ফ্লেভাৰ এটা আহে তাৰ কাৰণে। আৰু যিহেতু অলৰেডি আমি নিমখ দিছিলোঁৱে, সেইকাৰণে মই নিমখৰ পৰিমাণ তেনেকৈ আৰু ৰখা নাই। নিমখ অলৰেডি মই শুকাওঁতেই দি দিছিলোঁ। এতিয়া এনেকুৱাকৈ ধুনীয়াকৈ মই কৰিছোঁ যাতে তেলখিনি বেছি কমো নহয়, বেছিও নহয়। পিছত দৰকাৰ হ'লে আমি তেল দিম লগা হ'লে, কিন্তু এইখিনি অকল বস্তুখিনি ভাজ খাবলৈ আৰু লগতে মছলাটো যাতে প্ৰত্যেকটোৰ লগত লাগে তাৰ কাৰণেহে মই দিছিলোঁ। চাওক ধুনীয়া আমৰ টেষ্টি আচাৰ বনি ৰেডি হৈ গৈছে। আৰু কাছৰ এনেকুৱা বটলত আপোনালোকে ৰাখি দিব আৰু বহুত দিনলৈকে, বহুত বছৰলৈকে এইখিনি ধুনীয়া হৈ থাকিব। আৰু মাজে মাজে ৰদাই দিব আৰু তেল দি থাকিব, ধুনীয়াকৈ আমৰ আচাৰ ৰেডি। ৰেচিপিটো নিশ্চয় ট্ৰাই কৰিব। ধন্যবাদ।